নমস্কাৰ বন্ধুসকল, মই আজি মোৰ নিজৰ ড্ৰেগন ফ্ৰুট ফাৰ্মখন যোনখন কৰি আছিলোঁ সেইখনলৈ আহিছিলোঁ, চাবলৈ আহিছিলোঁ কিমান প্ৰগ্ৰেছ লগাই মানুহ লগাইছিলোঁ দুদিন, কিন্তু বৰ এটা আগবাঢ়িব পৰা নাই। বৰষুণ দি আছে বুলি মানুহ অহা নাছিলে কাম কৰিবলৈ। আপোনাৰ 1 লাইন ৰোৱা হ'ল এতিয়ালৈকে আৰু 4 লাইনমান ৰুবলৈ আছেগৈ। বাঁহ কাটিব আছে, আজি নিজে কটা হ'ল 2ডালমান। চাওঁ কিমান আগবাঢ়ো, কাইলৈও আহিব লাগে। এই ঘৰটো দেখিছেনে? তাত আমি আহিলে দিনত যদি বহুত দেৰি হয়, ধৰক ৰাতিপুৱা যদি 7-8 বজাত আহি যাওঁ, তেতিয়া দুপৰীয়ালৈকে ভোক লাগে। ভোক লাগিলে মানে এই ঘৰটো দেখিছেনে, সেই তাতে আমি বনাই খাওঁ। ধৰক কেতিয়াবা ৰেডিমেড বস্তুৱে লৈ আহোঁ, প্ৰায় খাই ভালে লাগে। আমি 2-3জন আহোঁ লগৰ, এনজয় কৰাও হয়, কাম কৰাও হয়, বাগান চোৱাও হয়। ড্ৰেগন ফ্ৰুটখন নতুনকৈ কৰিছোঁ আৰু বৰ ডাঙৰ ড্ৰেগন ফ্ৰুট বাৰী নহয়। ভাবিছোঁ মাজে মাজে অলপ ৰেড লেডি বুলি কয় যে, যোনটো অমিতা পাপে, সেইটো লগাম। ধৰক অৰিজিনেল যেনেকৈ লগায়, এতিয়া বাহিৰত যেনেকৈ ইউটিউবত আমি দেখোঁ যে 10 ফুট 12 ফুটৰ দূৰে লগায়, মই তেনেকুৱাকৈ ৰোৱা নাই, কম খৰচত কৰিছোঁ। পিছত যেতিয়া ডাঙৰ হৈ যাব তেতিয়া কিবা এটা ব্যৱস্থা কৰিম আৰু অলপ হেভিকৈ, পকা হওক বা যি হওক। কিন্তু এতিয়া প্ৰথমত বৰ এটা বাজেট লগোৱা নাই তাত, যিহেতু ভাল হয় না নহয় তাকেই ডাউটত আছোঁ। আৰু চাওঁ, কোনোবাই আপোনালোকে যদি জানে এডভাইচ দিব অলপ। আৰু মোৰ বৰ এটা আইডিয়া নাই বাৰু, কিন্তু বেলেগ গছৰ পুলি ৰোৱা অলপ অভ্যাস আছে, যেনেকৈ গ্ৰাফটিং কৰোঁ। আৰু মেংগ' কিছুমান ভেৰাইটি আছে, চকলেটৰ গছ আছে, আপোনালোকক দেখা মোৰ ঘৰত আছে। কিন্তু ইয়াত ড্ৰেগন ফ্ৰুটৰ মোৰ অলপো আইডিয়া নাই, তেনেকৈ লগাইছোঁ। এতিয়া ড্ৰেগন ফ্ৰুট নৰ্মেলি যেনেকৈ লগায় তেনেকৈ লগোৱা নাই এতিয়া জেউৰা জাষ্ট এইটো বগাই যাবলৈ ওপৰলৈ, এইটো ছাপৰ্টৰ কাৰণে জেউৰা খুঁটি, বাঁহ খুঁটি এনেকৈ দি দিছোঁ। তাৰপিছত যেতিয়া সি ডাঙৰ হৈ যাব, ধৰক এই 4 ফুট 4.5 ফুট হৈ যাব, মই প্লেনিং কৰিছোঁ আপোনাৰ ইয়াত বাঁহ খুঁটি দি যেনেকৈ কাপোৰ ডাং বান্ধে তেনেকৈ বান্ধিম, এই চাইডো বান্ধিম, দুইফালে ওলমাই দিম, তেনেকৈ ভাবিছোঁ। কি হয় যদি নহয়গৈ, এই মাজেদি এটা অপশ্যন ৰাখিছোঁ, ইয়াত প'ষ্ট দি দিম, প'ষ্ট দি কেনে ৰিং চিং দি কেনে তেনেকৈ কিবা এটা কৰি দিম। আৰু চাওঁ, প্ৰথম এইখিনি বাকীখিনি আপোনাৰ তেনেকৈ ঢাপ কৰি দিছোঁ। এই মালচিং পেপাৰ পাৰা নাই, এইখিনি মালচিং পেপাৰ পাৰা কিনি থৈছোঁ ঘৰত, নাইবা পুৰণা অলপ আপোনাৰ ত্ৰিপাল আছে, ত্ৰিপালখিনি কাটি কিনে দিম। ইয়াত মালচিং পেপাৰ দি কিনে কাইলৈ কৰিব লাগিব। আজি অলপ জেউৰা পুতি নিজে কৰিলোঁ। চাওঁ কিমান আগবাঢ়ি যাওঁ, আপোনালোকক আপডেট দি থাকিম। আৰু কাৰোবাৰ যদি ড্ৰেগন ফ্ৰুটৰ ফাৰ্মিঙৰ বিষয়ে অলপ আইডিয়া আছে, তেতিয়া আপোনালোকে নিশ্চয় কমেণ্ট কৰিব আৰু ভাইটি হিচাপে অলপ আইডিয়া দিব, যাতে ময়ো আগবাঢ়ি যাব পাৰোঁ এই খেতিত। আৰু যিমান পাৰোঁ আপোনালোকক আপডেট দি থাকিম। আজিলৈ সেয়া তাকে, এতিয়া ঘৰ যাবলৈ টাইম হৈ গ'ল, গধূলি হৈ গ'ল। আৰু লগৰজন আছিলে, সেই তাত বহি আছে, কিবা খাই আছে চাগে, ভোক লাগিছে। অ'কে, বাই।